কিমান কিলোমিটাৰ চলিছে? এখন এপ্ৰক্স 57,000 মান চলিছে। 57,000 মান চলিছে। 57,000 মান চলিছে। ইয়া কি হ'ল? ইয়াতে যে বহি আছো 10টা বাজে। 10টালৈ 10 মিনিট আছে। এইটো ভিডিঅ' বনাব যাব আছে। কি কৰোঁ এতিয়া? যাব লাগিব ক'ত? 10 কিলোমিটাৰ দূৰত বহুত সময় লাগিব ন? এতিয়া যাম কেনেকৈ? টমটম গাড়ী কাম নহ'ব, এটা শক্তিমান হৈ যাওক। নমস্কাৰ, মই আৰিফ। আপোনালোকক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ তেজপুৰৰ অন্য এটা ডিলাৰত, মুন্না মটৰ্ছ। এইপিনে চাব, মুন্না মটৰ্ছ লিখা আছে, এইটো অফিচ হয়। আৰু ইয়াত ভালেমানখিনি ষ্টক আছে, সকলোখিনি জনাম। তাৰ আগত জনোৱাৰ আগতে কৈছোঁ, আপোনালোকে যদি ভিডিঅ'টোত নতুন আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ কণ্টেণ্টৰ কাৰণে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু তেন্তে আমি ভিতৰলৈ যাওঁ, কথা পাতোঁ দাদাৰ লগত, কি প্ৰাইচ কি নাই সকলোখিনি জনাম। তেনে ভিডিঅ'টো লাগি থাকক। দাদাৰ ওচৰত আহিলোঁ। দাদা নমস্কাৰ। দাদা নামটো ক'ব। মোৰ নাম ৰিয়াজ হুছেইন। ৰিয়াজ উদ্দিন। ৰিয়াজ হুছেইন। হয়। আজি ইয়াত আহিলোঁ। ইয়াততো গাড়ী ষ্টক আছে। কিমানৰ পৰা ষ্টাৰ্ট আছে? আমাৰ 130ৰ পৰা ষ্টাৰ্ট আছে। 130 পৰা ষ্টাৰ্ট আছে। আজি সকলোখিনি দৰ্শকে মুন্না অট'মোবাইলৰ ভিডিঅ' খুজি থাকে। আজি মুন্না অট'মোবাইলত আহিলোঁ আৰু সকলোখিনি আপোনালোকে মোক জনাব, গাড়ী দেখাব পাৰিব। তেন্তে ব'লক গাড়ী আমি ভিডিঅ'টো দেৰি নকৰাকৈ গাড়ীখিনি আমি চাওঁ আৰু আপোনালোকেও চাই থাকিব, কি দেখাওঁ কি নেদেখাওঁ, গাড়ীৰ প্ৰাইচ সকলোখিনি কম। তেন্তে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহিলোঁ য'ত গাড়ী আছে ডিলাৰত, আৰু এইপিনে চাব পাৰে মুন্না অট'মোবাইলছ বুলি ইয়াত লিখা আছে ইউজ চেল পাৰ্চেছ এক্সচেঞ্জ ফাইনেন্স এভেইলেবল। আৰু এইটো ফোন নম্বৰ ইয়াত দিয়া আছে। আৰু 2 নম্বৰ কথা হৈছে, এইটো আপোনাৰ প'ল' ফিল্ডৰ লগত হয়, যোনটো তেজপুৰ প'ল' ফিল্ড হয়, তাৰ লগত এড্ৰেছটো আছে। আৰু আপোনালোকক যদি কাৰোবাক মুন্না অট'মোবাইলৰ গাড়ী লাগে, ভাল গাড়ী আছে, বেকচাইড দেখা পাইছে, ভাল হেভি গাড়ী আছে, তে আপোনালোকে ইয়াত আহিব পাৰে। এতিয়া আমি তাত গৈ পেলাই গাড়ীৰ দামবিলাক জানি ল'ম, দাদাৰ পৰা মডেল আৰু কিমান চলিছে সকলোখিনি আপোনালোকক তথ্য দিম। বৰ্তমান ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। তেন্তে আহক। দেখিব পাৰিছে আমি এতিয়া আহিলোঁ ভিতৰত। আমি প্ৰথম গাড়ীখন দেখাম থাৰ। দাদা থাৰটোৰ বিষয়ে কওক, সেইটো কিমান চনৰ গাড়ী? এখন 2022ৰ গাড়ী হয়, ডিজেল ভেৰিয়েণ্ট। 2022ৰ ডিজেল ভেৰিয়েণ্ট। হয়। আৰু কিমান কিলোমিটাৰ চলিছে? এখন 11,000 চলিছে, এপ্ৰক্স 11,000 মান চলিছে। 11,000 এবাৰ ৰাউণ্ডটো দেখাই দিয়া, এবাৰ ইণ্টাৰভিউটো দেখাই দিয়া। 11,000 চলিছে। এইটো ইণ্টাৰভিউটো চাই ল'ব। থাৰ আজিকালি থাৰ চবকে লাগে, চাই লওক। থাৰ সকলোৱে বিচাৰে। গোটেই ইণ্টাৰভিউটো দেখাই দিলোঁ, সন্মুখতো দেখাই দিলোঁ, এবাৰ বেক চাইডটো দেখাই দিয়া। দাদা ইয়াৰ আস্কিং প্ৰাইচটো? ইয়াৰ আস্কিং প্ৰাইচ আছে 1570। নেগোচিয়েবল হ'ব? নেগোচিয়েবল হৈ যাব। 1570 হয়। ৰিফাইনেন্স হ'ব? ৰিফাইনেন্স হৈ যাব। তাৰপিছত আপোনাৰ এক্সচেঞ্জো হৈ যাব। এক্সচেঞ্জো হৈ যাব। তে আপোনালোকৰ ৰিফাইনেন্সো হ'ব, এক্সচেঞ্জো হ'ব, নেগোচিয়েবলো হ'ব। যদি কাৰোবাক থাৰ লাগি আছে, তেন্তে আহক তেজপুৰ মুন্না অট'মোবাইলছত আৰু লৈ যাওক। মই ফোন নম্বৰ, এড্ৰেছ ডেছক্ৰিপশ্যনত আৰু স্ক্ৰীণত প্লাছ কৰি দিম। আমি নেক্সট গাড়ীখন যাওঁ। নেক্সট গাড়ীখন দাদা ক'ব, এইখন কি গাড়ী? এখন স্কডা কোশাক হয়। স্কডা? হয়। এইটো কিমান মডেল? এখন 2021ৰ মডেল হয়, টপ মডেল হয়, পেট্ৰল ভেৰিয়েণ্টৰ। টপ মডেল পেট্ৰল ভেৰিয়েণ্ট। কিমান কিলোমিটাৰ চলিছে? এখন আপোনাৰ এপ্ৰক্স 14,000 মান চলিছে। 14,000 চলিছে ন? হয়। এবাৰ ইণ্টাৰভিউটো দেখাই দিয়া। ইণ্টাৰভিউটো দেখাই দিয়া। এবাৰ ইণ্টাৰভিউ বেক চাইডটো দেখাই দিয়া। দাদা এইটোৰ আস্কিং প্ৰাইচ কিমান আছে? এখন 12,95,000 আমাৰ আস্কিং প্ৰাইচ আছে। 12,95,000 আস্কিং। নেগোচিয়েবল হ'ব? নেগোচিয়েবল হৈ যাব। ৰিফাইনেন্স হ'ব, এক্সচেঞ্জো হ'ব? হৈ যাব। ঠিক আছে। কাৰোবাক যদি লাগে স্কডা, আপোনালোকে আহিব পাৰে। আমি নেক্সট গাড়ীখন যাম। নেক্সট গাড়ীখন ক'ব। এখন স্কৰপিঅ' এন হয়। স্কৰপিঅ' এন কিমান মডেলৰ? এখন 2023 হয়। 2023 হয়। হয়। এপ্ৰক্স 9,000 মান চলিছে। 9,000 মান চলিছে? হয়। গাড়ী পুৰা ধুনীয়া পেইণ্টত আছে, চাই লওক। কাৰোবাক যদি লাগে এছইউভি টাইপৰ গাড়ী, চাই লওক। মোতকৈ ওখ গাড়ীটো চাই লওক। আৰু এইয়া আমি ইণ্টাৰভিউটো দেখাই দিম। ইণ্টাৰভিউটো এবাৰ দেখাই দিম। বৰ ধুনীয়া হৈ আছে। কাৰোবাক যদি লাগে আপোনালোকে আহিব পাৰে। ইয়াৰ আস্কিং প্ৰাইচটো কিমান আছে? ইয়াৰ আমাৰ 2130 আমাৰ আস্কিং প্ৰাইচ আছে। 2130 আস্কিং প্ৰাইচ। হয়। নেগোচিয়েবল হৈ যাব? নেগোচিয়েবল হৈ যাব। আমি নেক্সট গাড়ীখন ক'ব, এইটো এখন ফৰচুনাৰ হয়। ফৰচুনাৰ? হয়। এইয়া ফৰচুনাৰ পাই গৈছোঁ। ফৰচুনাৰ
এই ফৰ্চুনাৰ মডেল কিমান আছে? এখন 2020 হয় Sigma 4 2020 Sigma 4 হয়। এইটো আপোনাৰ কিমান কিলোমিটাৰ চলিছে? এখন এপ্ৰক্স 37,000 মান চলিছে। 37,000 মান চলিছে। গাড়ী পুৰা ওকে হৈ আছে। চাওক মই দেখিছো ডিলাৰ দেখিছো ইয়াত চাওক কি গাড়ীবিলাক কি ধুনীয়া হৈ আছে গাড়ীবিলাক। আপুনি যদি গাড়ী নিব বিচাৰে লৈ যাওক মুন্না অটোমোবাইলত আহি আৰু এইটো ইণ্টাৰভিউটো দেখাই দিব। ইয়াৰ আস্কিং প্ৰাইচটো কৈ দিব। ইয়াৰ আস্কিং প্ৰাইচ আছে আমাৰ 35 লাখ। 35 লাখ আস্কিং হয়। নেগোচিয়েবল হ'ব? নেগোচিয়েবল হৈ যাব। আচ্ছা ঠিক আছে। আমি বেক সাইডটো পৰা দেখাই দিওঁ। বেক সাইডৰ সিটটো 7 সিটাৰ হয় এইটো 7 সিটাৰ না? 7 সিটাৰ Sigma 4 অটোমেটিক 4x4 4x4 অটোমেটিক না? ইয়াৰ 4 উইন্ডো পাৱাৰ ষ্টিয়াৰিং এসি সেন্টাৰ লক গোটেইখিনি আছে ন? তাই আমি নেক্সট গাড়ীখন যাম। নেক্সট গাড়ীখন কি আছে এইটো দাদা? নেক্সট গাড়ীখন i20 N-Line হয় 2023 ৰ হয়। i20 N-Line 2023 হয়। এবাৰ ইন্টাৰভিউ দেখাই দিবা। এইটো কিমান কিলোমিটাৰ চলিছে? এখন এপ্ৰক্স 18,000 মান চলিছে। 18,000 কিলোমিটাৰ চলিছে ন? এইটো আপোনাৰ 18,000 কিলোমিটাৰ গাড়ী কালাৰটো ব্লু। এটা 4 পাৱাৰ উইন্ডো পাৱাৰ ষ্টিয়াৰিং এসি আপোনাৰ এলইডি স্ক্ৰিন লাগি আছে। হয়। এলইডি স্ক্ৰিনো লাগি আছে। মডিফাইও কৰা আছে। এক্সট্ৰা এসেসৰিজ ইয়াত লাখ 1.5 লাখ টকাৰ এক্সট্ৰা এসেসৰিজ লাগি থকা আছে। পৰা 1.5 লাখ টকা এক্সট্ৰা এক্সেসৰিজ লাগি আছে। সন্মুখৰটো চাক কি ধুনীয়া লাগি আছে ব্লু কালাৰৰ। এইটো আস্কিং প্ৰাইচটো হ'ব? আমাৰ এইটো আস্কিং প্ৰাইচ আছে 9,70,000। 9,70,000 হয়। 9,70,000 কৈছে তেওঁ আস্কিং। আপোনাকে শুনি ল'ব। নেগোচিয়েবল হ'ব আৰু প্লাছ এক্সচেঞ্জো হ'ব। ঠিক আছে। আমি নেক্সট গাড়ীখন যাওঁ। এখন ক'ব দাদা। এখন XUV 700 হয় 2022 হয়। XUV 700 22 ইণ্ডিয়ান টেসলা কওক। এখন এইটো আপোনাৰ হেৰি কিমান কিলোমিটাৰ চলিছে? এখন আপোনাৰ 21,000 মান চলিছে। 21,000 মান চলিছে এপ্ৰক্স ন? হয়। এলইডি স্ক্ৰিন পুৰা লাগি আছে। কিমান দীঘল চাই লওক। 4 পাৱাৰ উইন্ডো পাৱাৰ ষ্টিয়াৰিং সেন্টাৰ লক সকলোখিনি ফিচাৰ্স গোটেইখিনি ইয়াত আছে হয়নে? হয়। আছে। আৰু বেক সাইডটো এবাৰ দেখাই দিবা। বেক সাইডটো এবাৰ সাইডেদি দেখাই বেক সাইডটো এবাৰ দেখাই দিবা। গাড়ীটো পুৰা ৰাউন্ড দেখাই দিবা। ব্লু কালাৰ হয়। দাদা ইয়াৰ আস্কিং প্ৰাইচটো কিমান আছে? ইয়াৰ আস্কিং আছে আমাৰ 1780 17.80 মানে 17,80,000 টকা। নেগোচিয়েবল হ'ব। যদি কোনোবাই ল'ব বিচাৰে আহক। আপোনাকে আহক লৈ যাওক। ধুনীয়া একদম ফাইন হৈছে গাড়ী দেখা পাইছে। আমি নেক্সট গাড়ীখন যাওঁ। এইটো আমাৰ আহি গ'ল স্কৰপিঅ ক্লাছিক S11 হয়। স্কৰপিঅ ক্লাছিক S11 অটো নে মেনুৱেল হয়। ইণ্টাৰভিউ দেখাই দিয়া। 4 উইন্ডো পাৱাৰ ষ্টিয়াৰিং এসি সেন্টাৰ লক গিটাৰ সকলোখিনি আছে। এতিয়া এইটো চাব। এইখিনি ইণ্টাৰভিউটো দেখাই দিছো। ইণ্টাৰভিউটো চাই লওক ধুনীয়াকৈ। আৰু এইটো পুৰা ব্লেক কালাৰ মোৰ ফেভাৰিট কালাৰ হয় ব্লেক। গোটেইখিনি আপোনাৰ ৱাকাৰত দেখাই দিছো। সাইডটো এবাৰ দেখাই দিবা। কোনো নন স্পট গাড়ী হয় চাই লওক। পুৰা ডিলাৰ যোনটো শ্বৰুমৰ সেম তেনেকুৱা কালাৰত পেইণ্টত ধুনীয়া ব্লেকত আছে। অৰিজিনেল পেইণ্টত আছে। আৰু বৰ্তমান ইয়াৰ আস্কিং প্ৰাইচটো দিম দাদা। ইয়াৰ আস্কিং প্ৰাইচটো কিমান কৈছিলে? ইয়াৰ আস্কিং প্ৰাইচ আছে আমাৰ 1685 1685 নেগোচিয়েবল হ'ব? নেগোচিয়েবল হ'ব। এক্সচেঞ্জো হ'ব ৰিফাইনেন্সো হ'ব। আমি এতিয়া যাম আকৌ বেলেগ জেগাত। তাতো দেখাম গাড়ীখিনি আপোনালোকে চাই থাকিব। বলক এতিয়া আমি চালে আমি এতিয়া মুন্না অটোমোবাইলৰে বহুতখিনি ষ্টক আছে। বেলেগ এটা জেগাত আহিলো। তেখেতসকলৰে হয়। কিমান ডাঙৰ ষ্টক চাওক। বহুত আৰু ষ্টক আছে। এইটো বৰ্তমান এই ভিডিঅ'টো দুটা পাৰ্টত আহিব। এতিয়া বৰ্তমান এইটো ষ্টক এইখিনি ষ্টকখিনি দেখাম। এতিয়া আমি নেক্সট যোনটো ষ্টকত আহিলো তাৰ প্ৰথম গাড়ীটো দাদা এইটো ক'ব। আৰ্টিকা হয় VXI 2015 হয়। এতিয়া VXI 2015 15 হয়। এপ্ৰক্স 50,000 মান চলিছে। 50,000 মান চলিছে। হয়। এখনৰ প্ৰাইচ আহিব 550 নেগোচিয়েবল হৈ যাব। নেগোচিয়েবল হৈ যাব ন? হয়। নেগোচিয়েবল হ'ব। আৰ্টিকা 550 2015 মডেলৰ নেগোচিয়েবল হ'ব। আমি নেক্সট গাড়ীখন আহো দাদা। নেক্সট গাড়ীখন ক'ব। নেক্সট গাড়ীখন এখন ভাৰ্না হয়। নেক্সট গাড়ীখন ভাৰ্না 2018 হয়। টপ মডেল হয়। নেক্সট গাড়ীখন ভাৰ্না 2018 টপ মডেল হয়। এইটো আপোনাৰ কিমান কিলোমিটাৰ চলিছে? এখন চলিছে আপোনাৰ 47,000 মান চলিছে। 47,000 মান চলিছে। এইটো আপোনাৰ চাই লওক গোটেইখিনি গাড়ীটো ৱাকাৰত দেখাই দিয়া এবাৰ। এইটো আস্কিং প্ৰাইচ কিমান আছে? আমাৰ আস্কিং প্ৰাইচ আছে 780 7,80,000 টকা নেগোচিয়েবল হ'ব। আমি নেক্সট গাড়ীখন যাম দাদা। এইখন ক'ব। এখনো আপোনাৰ ভাৰ্না হয়। ভাৰ্না
কি মডেল? এখনো টপ মডেল হয় 2017 চনৰ হয়। 4 উইন্ডো পাৱাৰ ষ্টিয়াৰিং, হয়। এচি, চেণ্টাৰ লক, হিটাৰ সকলোখিনি আছে। সকলোখিনি আছে। আছে আৰু গাড়ীটো দেখিছে ধুনীয়া হৈ আছে। ইয়াৰ আস্কিং প্ৰাইচটো ক'ব। ইয়াৰ আস্কিং প্ৰাইচ আছে আমাৰ 580। 580 নেগোচিয়েবল হৈ যাব। নেগোচিয়েবল হৈ যাব। তে আমি নেক্সট গাড়ীখন যাম। গাড়ী বহুত আছে, ভিতৰখিনি দেখুৱালে কিন্তু দীঘল হ'ব। তে সেইটো কাৰণে গাড়ীখিনি দেখাই লৈছোঁ। মই জাষ্ট ইনফৰমেশ্যন দিছোঁ, আপোনালোকে আহি নিজে ভেৰিফাই কৰিব, এক্সপাৰ্ট লৈ আহিব, গাড়ী লৈ যাব। আৰু মুন্নাদাৰ তাত যিখিনি গাড়ী ভালে গাড়ী থাকে, কোনো প্ৰব্লেম নাই, মই গম পাওঁ। সেইটো কাৰণে আজি মুন্নাদাৰ ওচৰত আহিলোঁ ষ্টক লৈ, নতুন ষ্টকৰ আপডেট দিবলৈ। এনেকৈ আছে। দাদা এইটো গাড়ী কওক। এখন হৈ গ'ল ক্ৰেটা, আপোনাৰ ক্ৰেটা এছএক্স 2021 মডেল। ক্ৰেটা এছএক্স 2021 মডেল। হয়। এইটো মেনুৱেল হয়। কিমান কিলোমিটাৰ চলিছে? এইটো এপ্ৰক্স 40,000 মান চলিছে। 40,000। হয়। ইয়াৰ আস্কিং প্ৰাইচটো ক'ব। ইয়াৰ আস্কিং প্ৰাইচ 1270 মান আহে। 1270 মানে 12,70,000 টকা। হয়। তে আমি নেক্সট গাড়ীটো দাদা এইটো ক'ব। এখন আপোনাৰ XUV 500 হয়, 2016 মডেল হয়, W10। XUV 500 2016 মডেলৰ W10। হয়। এইটো কিমান কিলোমিটাৰ চলিছে? এখন আপোনাৰ 1,21,000 মান চলিছে। 1,21,000 মান চলিছে। হয়। গাড়ী 4 উইন্ডো পাৱাৰ ষ্টিয়াৰিং সকলোখিনি আছে। সকলোখিনি আছে। ইয়াত বেছি SUV টাইপৰে গাড়ী আছে ন? হয়, বেছি SUV। ইয়াৰ আস্কিং প্ৰাইচটো ক'ব। ইয়াৰ আস্কিং প্ৰাইচ আছে আমাৰ 780। 780। হয়। তাৰ পিছত এখন গাড়ী আহিল মোৰ ফেভৰেট, এটা ফেভৰেট টাইপৰে গাড়ী, টাটা হেৰিয়াৰ। হয়। কওকচোন ইয়াৰ প্ৰাইচটো। ইয়াৰ প্ৰাইচ আহি যাব আপোনাৰ 1285। 1285 কিমান চনৰ গাড়ী এইটো? 2020 হয়। হয়, কিমান কিলোমিটাৰ চলিছে? XT মডেল হয়, আপোনাৰ 35,000 চলিছে। 35,000। এইটো কিমান আহিব প্ৰাইচ ক'লে? 1285। 1285 নেগোচিয়েবল হৈ যাব। নেগোচিয়েবল হৈ যাব। ৰিফাইনেন্স সকলোখিনি হ'ব। আমি নেক্সট গাড়ীখন যাওঁ, এইখন ক'ব দাদা। এখনো XUV 500 হয়, W10, আপোনাৰ 2017 মডেল হয়। XUV 500 W10 2017 মডেল। হয়। কিমান কিলোমিটাৰ চলিছে? 67,000 মান চলিছে এপ্ৰক্স। 67,000 মান চলিছে এপ্ৰক্স। হয়। এইটো আপোনাৰ আস্কিং প্ৰাইচ কিমান আছে? আস্কিং প্ৰাইচ আছে আমাৰ 985। 985 নেগোচিয়েবল হ'ব ন? নেগোচিয়েবল হৈ যাব। ঠিক আছে। আমি সেই নেক্সট গাড়ীখন যাওঁ, এইটো ক'ব। এখন ইন'ভা ক্ৰিষ্টা হয়। ইন'ভা ক্ৰিষ্টা, ইন'ভা গাড়ী কওক। এখন 2016 হয়। 2016। 1,10,000 মান চলিছে এপ্ৰক্স। আপোনাৰ এখনৰ দাম আহি যাব 14,50,000। 14,50,000 ন? হয়। কাৰোবাক যদি ইন'ভা ক্ৰিষ্টা লাগে, আপোনালোকে ইয়াত আহক, লৈ যাওক। দাদাৰ পৰা গাড়ী লৈ যাওক, ভাল গাড়ী পাব, কোনো 1 টকাৰ কাম নাই। একদম যিখিনি গাড়ী দেখিছোঁ ফাইন আছে, একদম ফাইন, কোনো স্পট নাই, নন স্পট গাড়ী হয়। আপোনালোকে যদি আহে লৈ যাওক, একদম শ্ব'ৰুম কণ্ডিশ্যনত আছে গাড়ী। আমি নেক্সট গাড়ীখন যাম, বলেৰ'। দাদা এখন ক'ব মডেল। বলেৰ' এখন 2018 হয়, পাৱাৰ প্লাছ ZLX। 2018 পাৱাৰ প্লাছ ZLX। এইটো কিমান চনৰ মডেল? এখন 2018 মডেল হয়। হয়। এখনৰ দাম আহি যাব আপোনাৰ 750। 750 কিমান কিলোমিটাৰ চলিছে? এপ্ৰক্স 45,000 মান চলিছে। 45 ন? আমি নেক্সট গাড়ীখন যাওঁ, এইখন ক'ব। এখন জাইল' হয়, 2010 মডেল। জাইল' 2010 মডেল মাহিন্দ্ৰা। মাহিন্দ্ৰা। কিমান এইটো কিমান কিলোমিটাৰ চলিছে? এখনৰ আপোনাৰ ৰানিং হৈছে এপ্ৰক্স 85,000 মান ৰানিং হৈছে। 85,000। হয়। ইয়াৰ আস্কিং প্ৰাইচ কিমান আছে? ইয়াৰ আস্কিং প্ৰাইচ আছে 3,40,000। 3,40,000 নেগোচিয়েবল হৈ যাব। নেগোচিয়েবল হৈ যাব। নেক্সট গাড়ীখন আমি আকৌ যাওঁ, এইখন কওক। টয়োটা ফৰ্চুনাৰ হয়। টয়োটা ফৰ্চুনাৰ, আকৌ পালো এটা ফৰ্চুনাৰ। এইটো কিমান এখন মডেল? 2013 মডেল হয়। 2013 মডেল। কিমান কিলোমিটাৰ চলিছে? এখন ৰানিং হৈছে আপোনাৰ 158 ৰানিং হৈছে। 158। হয়। 158 ৰানিং হৈছে। এইটো কিমান আস্কিং প্ৰাইচ আছে? এখন আমাৰ আস্কিং প্ৰাইচ আছে 14 লাখ। 14 লাখ নেগোচিয়েবল হৈ যাব। হৈ যাব। আমি নেক্সট গাড়ীখন হোণ্ডা কি ভেনু? ক্ৰেটা, হুণ্ডাই ক্ৰেটা। ক্ৰেটা, সৰি। 2019 হয়, টপ মডেল হয়। 2019 টপ মডেল। টপ মডেল। AC ছানৰুফো আছে। পাৱাৰ ষ্টিয়াৰিং, ছানৰুফো আছে। ছানৰুফো আছে, চাই ল'ব। এইটো কিমান কিলোমিটাৰ চলিছে? এখন আপোনাৰ এপ্ৰক্স 60,000 মান চলিছে। এপ্ৰক্স 60,000। আস্কিং প্ৰাইচটো ক'ব। আস্কিং প্ৰাইচ আছে আমাৰ 950। 950 নেগোচিয়েবল হৈ যাব। নেগোচিয়েবল হৈ যাব। নেক্সট গাড়ীখন যাওঁ আমি, হোণ্ডাই কি এখন? এখন হুণ্ডাই ক্ৰেটা। হোণ্ডাই আকৌ এখন পালো ক্ৰেটা। অট'মেটিক হয়, IVT চবতকে টপ মডেল হয়। টপ মডেল, ছানৰুফ আছে। গোটেইখিনি আছে। সকলোখিনি ফিচাৰ্ছ আছে, ছানৰুফো আছে। আৰু ইয়াৰ কিমান চনৰ মডেল ক'লে আপুনি? 2022। কিমান কিলোমিটাৰ চলিছে? এপ্ৰক্স 34,000 মান চলিছে। 34,000 চলিছে। আস্কিং প্ৰাইচ কিমান আছে? আমাৰ আস্কিং প্ৰাইচ আছে 1450। 1450 আপোনালোকে লৈ যাব পাৰিব। এখন টপ মডেলৰ ক্ৰেটা, বহুত হেভি গাড়ী হয়, ধুনীয়া গাড়ী। পিছত কওক, এইটো কি ক্ৰেটা নেকি? এখনো ক্ৰেটা হয়। ক্ৰেটা আকৌ পালো, আকৌ ক্ৰেটা পালো। এখন 2021 হয়। 2021 কিমান কিলোমিটাৰ চলিছে? এখন 29,000 মান চলিছে এপ্ৰক্স। ছানৰুফ আছে? ছানৰুফ নাই এখনত। এখনত ছানৰুফ নাই, এনে পাৱাৰ উইণ্ডো, 4 পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টিয়াৰিং সকলোখিনি আছে, ফিচাৰ্ছ আছে। এটা আস্কিং প্ৰাইচটো ক'ব। এখন আমাৰ 11 লাখ টকা আমাৰ আস্কিং প্ৰাইচ আছে। 11 লাখ। হয়। নেগোচিয়েবল হৈ যাব। এইখন ক'ব। এখন জিপচি হয়, 2011 মডেল হয়। কাৰোবাক যদি লাগে জিপচি চাল দিবলৈ, ফুল্লি মডিফাই।
ফুল্লি মডিফাইড কোনোবাই যে চাল দিব লাগে জিপচি লৈ যাওক চাল দিবলৈ এইটো কিমান চনৰ হয় 2011 চনৰ হয় কিমান কিলোমিটাৰ চলিছে এখন আপোনাৰ এপ্ৰক্স 60000 মান চলিছে 60000 ন আস্কিং প্রাইস কিমান আছে আস্কিং প্ৰাইস আমাৰ আছে 1470 1470 কাগজ ট্ৰান্সফাৰ ইনক্লুডিং কৰি দিয়া ন ইনক্লুডিং পেপাৰ ৱৰ্কছ ইনক্লুডিং পেপাৰ ৱৰ্কছ ন এইটো চাই ল'ব জিপচিটো বেক সাইড এবাৰ দেখাই দিছে এবাৰ বেক সাইডটো দেখাই দিয়া জিপচি এটা আমি নেক্সট আকৌ আমি আহিলো ইয়াত এইটো কও এইটো গাড়ী এখন মহিন্দ্ৰা অল্ট্ৰ G4 হয় আপোনাৰ মহিন্দ্ৰা অল্ট্ৰ G4 হয় G4 এটো কিমান চনৰ এখন 2021 ৰ হয় 2021 ৰ কিমান কিলোমিটাৰ চলিছে এখন এপ্ৰক্স আপোনাৰ 30000 মান চলিছে 30000 মান চলিছে হয় এটো আস্কিং প্রাইস কিমান আছে আস্কিং প্ৰাইস আছে আমাৰ 1370 সৰি আপোনাৰ 23.70 23.70 ন অল্টো পাস G4 হয় আল্ট্ৰা G4 গাড়ীখন বহুত ওখ দেখা পাইছে যদি কাৰোবাক লাগে আপোনাকে লৈ যাব পাৰে ইয়াত বেছিভাগ এসইউভি টাইপৰ গাড়ী আছে আমি নেক্সটখন যাম MG হেক্টৰ মৰিস গ্যাৰেজ মানে MG হেক্টৰ হয় হয় এটো প্ৰাইসটো কম এটো কিমান চনৰ হয় এখন 2020 ৰ হয় 2020 ৰ হয় ইয়াতো সকলোখিনি ফিচাৰছ আছে সানৰুফ আছে না আছে এটো সানৰুফ আছে আৰু এটো কিমান কিলোমিটাৰ চলিছে এখনো এপ্ৰক্স 30000 মান চলিছে এপ্ৰক্স 30000 হয় এটো আপোনাৰ হেৰি আস্কিং প্ৰাইস কিমান আছে আস্কিং প্ৰাইস আছে আমাৰ 1665 আস্কিং প্ৰাইস কাৰোবাক যদি লাগে MG হেক্টৰ লৈ যাব পাৰে ইয়াৰ পৰা নেগোশিয়েবল কৰি দিব ৰিফাইনান্স কৰি দিব আৰু যদি কোনোবা এক্সচেঞ্জ কৰিব বিচাৰে হেতু হৈ যাব আমি নেক্সট গাড়ীখন যাম Hyundai Verna 1.6 হয় এটো আপোনাৰ কিমান মডেল 2019 ৰ মডেল হয় 2019 ৰ মডেল কিমান কিলোমিটাৰ চলিছে এখন আপোনাৰ এপ্ৰক্স 70000 মান চলিছে 70000 মান চলিছে হয় ইয়া আস্কিং প্ৰাইস কিমান আছে 850 আমাৰ আস্কিং প্ৰাইস আছে 850 নেগোশিয়েবল হৈ যাব নেগোশিয়েবল আমি নেক্সট গাড়ীখন যাম এটো কব এখন Honda City হয় Honda City আপোনাৰ হয় এটো কিমান 2020 ৰ হয় 2020 ৰ টপ মডেল হয় কিমান কিলোমিটাৰ চলিছে এখন আপোনাৰ কিমান কিলোমিটাৰ চলিছে এটো এপ্ৰক্স 46000 মান চলিছে 46000 মান ইয়া আস্কিং প্ৰাইসটো কিমান আছে ইয়াৰ আস্কিং প্ৰাইস আছে আমাৰ 880 880 ন তেন্তে ইয়া নেগোশিয়েবল হ'ব আমি নেক্সট গাড়ীখন যাম এই গাড়ীখন কব এখন KOB 100 হয় KOB 100 কিমান চনৰ 2016 চনৰ 2016 চনৰ হয় ডিজেল হয় কিমান কিলোমিটাৰ চলিছে এখন এপ্ৰক্স 60000 মান চলিছে এপ্ৰক্স 60000 হয় গোটেইখিনি সম্পূৰ্ণখিনি চাব এবাৰ দেখাই দিব একদম ধুনীয়া হৈ আছে ইয়াৰ আস্কিং প্ৰাইসটো কিমান আছে ইয়াৰ আস্কিং প্ৰাইস আছে 280 মহিন্দ্ৰা KOB 100 K6 আস্কিং প্ৰাইস কিমান ক'লা আস্কিং প্ৰাইস আমাৰ 280 নেগোশিয়েবল হৈ যাব নেক্সটখন বেলেনো এটো কি মডেল বেলেনো এখন আপোনাৰ জেটা মডেল হয় 2017 মডেল হয় জেটা 2017 মডেল হয় এটো কিমান কিলোমিটাৰ চলিছে এখন আপোনাৰ এপ্ৰক্স 73000 মান চলিছে 73000 চলিছে ন হয় এটো বেক সাইডটো দেখাই দিব কিমান চনৰ ক'লে 2017 হয় ইয়াৰ 4 পাউণ্ডৰ পাৱাৰ ষ্টিং এসি সকলোখিনি আছে আস্কিং প্ৰাইসটো ক'ব ইয়াৰ আস্কিং প্ৰাইস আছে 580 নেগোশিয়েবল হৈ যাব নেক্সট গাড়ীখন আছে আমাৰ টাটা টিয়াগো XZ এটো কিমান চনৰ এখন 2019 ৰ হয় 2019 ৰ হয় এটো কিমান কিলোমিটাৰ চলিছে এখন এপ্ৰক্স 57000 মান চলিছে 57000 মান চলিছে 57000 মান চলিছে ইয়াৰ আস্কিং প্ৰাইস কিমান ইয়াৰ আস্কিং প্ৰাইস আছে আমাৰ 435 ন হয় ঠিক আছে আজি এইখিনি গাড়ী আপোনালোকক দেখুৱালো আৰু এড্ৰেছটো মই কৈ দিছোঁ আপোনাৰ এড্ৰেছটো আপুনি এবাৰ কৈ দিব আমাৰ এড্ৰেছটো হ'ল তেজপুৰ পলফিল্ড নিয়াৰ ৰাষ্ট্ৰভাষা স্কুল হয় চাওক গাড়ী সকলোৱে ল'ব লাগে আৰু মই ইয়াত আহিলোঁ গাড়ীখিনি যিখিনি দিছে সকলোখিনি এসইউভি টাইপৰ গাড়ী বেছি আৰু আপোনালোকৰ যদি কাৰোবাক গাড়ী লাগে এসইউভি টাইপৰ গাড়ী লাগে বেষ্ট গাড়ী লাগে আপোনালোকে ইয়াত আহক মুন্না অটোমোবাইলত আৰু আপোনালোকৰ গাড়ীটো লৈ যাওক মই ফোন নম্বৰ আৰু এড্ৰেছ স্ক্ৰীনতো মই এটাচ কৰাই দিম ডেছক্ৰিপশ্যনতো দি দিম তে আকৌ নিউ ষ্টক আহিলে দাদাই মোক জনাব তে আজিলৈ ভিডিঅ' এইখিনিতে সামৰণি মাৰিম আৰু যদি আপোনালোকে মোৰ চেনেলটোত আহিছে এনেকুৱা ধৰণৰ কণ্টেণ্ট পাবৰ কাৰণে আপোনালোকে লাইক কৰক শ্বেয়াৰ কৰক আৰু যদি ভিডিঅ'ত আহে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি যাবই যোনে ভিডিঅ' চাইছে ছাবস্ক্ৰাইব কৰি যাবই আৰু আজিলৈ অন্য এটা ভিডিঅ'ৰ আশা দি টাটা বাই বাই